নমস্কাৰ। মোৰ এটি নৰচিত কবিতা গাবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আমি বান্ধিছো আমাৰ হাত। কালি হাতবোৰ খোলা আছিল, স্বাধীনতাৰ বঁটা ঠিকেই লাগিছিল। মন গ'লে সেউজীয়া উপত্যকা দৌৰি ফুৰিব পৰা ইচ্ছা অনুসৰি। আজি হাতবোৰ বন্ধা, আমি বান্ধিছো আমাৰ হাত। নিৰ্লজ্জৰ দৰে আগবঢ়াই দিছোঁ কৃপা মুদ্ৰাত হৰিপৰক আশীৰ্বাদ। আশীৰ্বাদৰ সেউজীয়াৰ বিপৰীতে হালধীয়াৰ প্ৰাস্তাৰ শিলটোত ভৰি থৈ খোপনি পুতি থিয় হৈছোঁ। বেকা হৈ আউচি ফুল বুলি ভুলকীয়া কোচ পাতি লৈছোঁ। আজি জীৱা হুলুকি আলজিবাৰ পৰা মাত এটা ওলাইছে কৃত্ৰিমভাৱে, যিটো ভিক্ষাপাত্ৰৰ প্ৰথম চৰ্ত আছিল। কালি দমদমাই চিঞৰি থকা কলিজাটো আজি মৰি ভূত হৈছে। মৰিশালিত আসন পাতি ৰজা ৰজা খেলিছোঁ। সেউজীয়া হ'লেও পৃথিৱী সেউজীয়া নহয় মন, যেনেকে সেউজীয়া নহ'ল চন পেলাই থোৱা মোৰ মাটিপন। এনেকৈ গঢ়ি তোলো থদৰ পচলা জীৱন। আজি মেজিৰ জুইত হাত সেকিব নোৱাৰিলোঁ, খুলি পেলাই হাতৰ বান্ধোন। বিৰালিত বহি দাপনত মুখ চাই উচুপিলোঁ বুকখন। অদূৰত দপ দপকৈ জ্বলি উঠা মেজিৰ জুই আৰু আকাশ কপাই যোৱা বাঁহৰ শিললৈ নাজানো কেনেকৈ খুলিলে মোৰ ছাতৰ গাঁঠি। একেকবে পোন হৈ থিয় হ'ল। এতিয়া হালৰ গৰু হাললৈ বৰকৈ মনত পৰি। হাতৰ সলনি বান্ধিম মন। আমাৰ পথাৰ, আমাৰ বজাৰ, আমাৰ পথ, আমাৰ জীৱন এৰি দি আমি নহওঁ পৰজীৱী, নহওক আৰু কৃপাধন্য আজীৱন। আমিয়েই খুলিম আমাৰ হাতত ধন। ধন্যবাদ।